আদাবাৰী যাব গুৱাহাটী আদাবাৰী বাইদেউ ক'ত যাব আদাবাৰী নেকি আদাবাৰী যাম বহক সময় হৈ গৈছে ওলাই যাম ভাইটি দেৰি হ'ব নেকি গাড়ীত দেখোন এটাও মানুহ নাই টাইম হৈ গৈছে একদম টাইমত ওলাই যাম বাইদেউ যাব আদাবাৰী যাম সিট খালি আছে না সিট পুৰা খালি আছে বহক আৰামছে বহক আহক আদাবাৰী খালি গাড়ী ওই ভাইটি আদাবাৰী যাবি না যাবা কাৰণেতো ৰখি আছে যাব সিট একদম খালি বহিম দে আগতে কচোন ভাড়াটো কিমান একেই ভাড়া পিছে কিমান এইটো আগৰটো মানে আগৰটো কিমান 50 টকা বাইগান হাই বেছি কৈছা 40 টকা হ'ব না 40 টকাটো হ'ব আচ্ছা এই তাতে গৰুৰ গাড়ী আছে তাতে বহি কিনে যাবি 40 টকা ল'ব তই মোক ফাল্টু পাইছা নেকি হা গৰুৰ গাড়ীত বহি যাম পিছে কিয় দাম দৰ কৰি আছা যাৱাৰ যদি ইচ্ছা আছে 50 টকা দিবি আৰু যাবি অলপ কম সম নহয় নেকি নাই যিহে তেলৰ দাম বাঢ়ছে আৰু তই কম কৈ আছা তেলৰ দাম বাঢ়ছে ওই বান্দৰ এইটো দেখোন তোৰ বেটাৰী গাড়ী এইটো আকৌ তেলৰ গাড়ী কেতিয়াৰ পৰা হৈ গ'ল হয় না সঁচাইটো ঢেৰ থেৰি ময়ো পাহৰি আছে ঐ খুৰা বেটাৰী গাড়ী হলে কি হ'ব আজিকালি বেটাৰীৰ দামো বহুত বাঢ়িছে দে বেটাৰী গাড়ী হওক বা তেলৰ গাড়ী হওক পিছে তোক এটা কথা কওঁ ওই বেটা তেলৰ দাম বাঢ়িলে কি ভাড়া বঢ়াব লাগে নেকি বঢ়াব লাগব তেলৰ দাম বাঢ়ছে যদি ভাড়া বঢ়াব লাগব আচ্ছা মাজত যে কেতিয়াবা তেলৰ দাম কমি যায় তেতিয়া ভাড়াটো কমাই দিয়া না সেইটো আকৌ হয় নেকি ইমান ডাঙৰ গাড়ীখন তই দেখা পাইছা নে নাই তাতে তেলৰ খৰচা মবিলৰ খৰচা সাৰ্ভিসিং খৰচা আৰু ওপৰতো মাহেকীয়া কিস্তি আছে তাৰ উপৰিও দুদিন পিছে বেটাৰী বিলাক সলাব লাগে আৰু কৈ আছা তই ভাড়াটো কমাই দিব কাৰণে কেনেকে কমাই দিব আমি এইবিলাক কথা অলপ চিন্তা কৰিব লাগিব খুৰা খালি ভাড়া কমাই দিয়াৰ কথা কলি নহব আমাৰো ল'ৰা ছোৱালী আছে আমাৰো পেট আছে কেনেকে চলিম আমি খুৰী ক'ত যাব আদাবাৰী ঐ বাবা গাড়ী দেখোন একদম খালি দেৰি হয় নেকি বহকচোন বহক যামে এতিয়া দে পিছে আগফালে বহং ঐ ভাইটি আদাবাৰী যাবি না বহক ওলামে এতিয়া দে আগফালে বহং ভাইটি আদাবাৰী যাব লাগছিলে যাং সোনকালে উঠ এই আদাবাৰী খালি গাড়ী ঐ ভাইটি ক'ত খালি গাড়ী কৈ আছা মানুহ দেখোন ভৰ্তি হ'ল ভৰ্তি হ'ল ক'ত ভৰ্তি হ'ল ইমান খালি দে ভণ্টি অলপ চাপি যা আৰু দুটামান মানুহ বহাই লওঁ ক'ত মানুহ বহিব এনে জাগা নাই হয় না বহিব নোৱাৰিব নেকি নাই নোৱাৰে পাৰা হয় নেকি অলপমান চাপি গলে ক'ত বহিব নাই নোৱাৰে দে পিছে যাং এই ৰ ৰাজাবি ৰ মোক লৈ যা দে এইফালে ধৰি ল দে যা গিয়াৰ দবাই দে ঐ ৰ পিছে মোক লৈ যা তই যাবি ইমান সময় পিছে কি কৰি আছিলি ঘোঁৰা ঘাকাত আছিলি নেকি তই যাব নালাগে দে হেই নহয় মোক লৈ যা দে পিছফালে ধৰি ল সিট খালি আছে না ক'ত সিট খালি যা গিয়াৰ দবাই দে দেৰি হ'ল ঐ অট ৰ মোক লৈ যা দে পিছফালে লটকি দে হেইয়া এই আদাবাৰী ওই ড্রাইভার পুলিশ আহিল হয় নেকি ওই র বেকা বুলি কৈছো বেকা ঐ ছাৰ কি হ'ল ওই কোট পলাব খুঁজছা তই পলাব খোজা নাই দেৰি হ'ল নহয় অলপ সোনকালে যাব লাগে ইমান অভাৰলোড কিহৰ কি কৰিম ছাৰ আমাৰো 2-1 টকা বচাব লাগে সেইকাৰণে দুটামান মানুহ বেছিকে আনলুং ছাৰ দে লাইসেন্সটো দে লাইসেন্সটো একদম ঠিক আছে ছাৰ একদম ওকে আচ্ছা তেতিয়াহ'লে আৰসি খান দে আৰসিটো আৰু একদম ওকে আছে একো টেনচন নাই ইন্সুৰেন্সৰ কাগজ দে ইন্সুৰেন্স একদম ওকে আছে ছাৰ আজি যদি গাড়ীৰ কিবা এটা হৈ যায় কালিয়ে গাড়ী পাই যাম তথাপিও দে ঠিক থাকলেও দে ছাৰ এইবিলাক ভেজাল বঢ়াই একো লাভ নাই দে কিবা এটা মিলামিলি কৰং দে কি কলি মিলামিলি কিহৰ মিলামিলি কি মিলামিলি ওই তই মোক কি বুলি ভাবছা দে গাড়ী চাবি দে ওই বাবা সোনকালে কিবা এটা কৰ তামাম ভৰি বিষাই আছে ছাৰ এইটো ধৰক হাই নহব এইটো দি নহব ছাৰ বৰ্তমান এইটো ধৰকচোন আমিতো ইফালে হাজা কৰি থাকিম কেতিয়াবা মিলাই দিম দে নাই আৰু অলপ বঢ়াই দে ছাৰ এতিয়ালৈকে বোৱনি কৰিব পৰা নাই এইটোহে ফাৰ্ষ্ট টিপ মাৰি আছো এইটো ধৰক পিছত মিলাই আছো দে নেক্সট বাৰ কিন্তু এইবিলাক একদম ভুল নকৰবি ৰুল বিলাক একদম মানি চলবি তহঁতে এইবিলাক নামানা নহয় এতিয়া লাহে লাহে গৈ থাক অলপ চাই চিতি যাবি